সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ। সব বন্ধুসকল ফাইনেলি SCRT DLA 2025ৰ বাবে প্ৰি এন্ট্ৰি টেষ্টৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিলে। আপোনালোকে SCRTৰ অফিচিয়েল ৱেবছাইটত আহিলে দেখিবলৈ পাব। চাওক, ৰিজাল্ট অফ প্ৰি এন্ট্ৰি টেষ্ট পেড 2025 ইজ লাইভ নাও, ক্লিক হেয়াৰ টু ডাউনলোড। চ' ইয়াতে চিম্পলি আমি ডাউনলোডত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে গোটেই যিমানকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ টিচিং এডুকেশ্যন ইনষ্টিটিউটসমূহ আছে তাৰে লিষ্টসমূহ ইয়াতে আহি গৈছে। চাওক, কোনকেইটা আপুনি কোনটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এক্সাম দিছিলে আপুনি চিম্পলি তাতে ক্লিক কৰিব, ক্লিক হেয়াৰ টু ডাউনলোড, আৰু আপোনাৰ মোবাইলত সেইটো ফাইল ডাউনলোড হৈ যাব আৰু আপুনি নাম কাৰ কাৰ আহিছে আহা নাই ইয়াতে সকলো চাব পাৰিব। চ' মই ইয়াতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বাবে ডাউনলোড কৰিছোঁ। এইটো চাওক, ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ SCRT আছাম, এইটো ডিষ্ট্ৰিক্ট বঙাইগাঁৱৰ বাবে হয়। এইটো আপোনালোকৰ প্ৰথমতে ৰোল নাম্বাৰ ইয়াতে চাব, কেণ্ডিডেট নেম আছে, ফাদাৰ্ছ নেম, তাৰপিছত এক্সাম ডিষ্ট্ৰিক্ট, কোনটো ডিষ্ট্ৰিক্টত এক্সাম দিছিল আৰু কিমান মাৰ্কছ লাভ কৰিছে সকলো ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে প্ৰথমতে আপোনালোকৰ এতিয়া কাউন্সিলিং, প্ৰথমতে ফাৰ্ষ্ট কাউন্সিলিং হ'ব। ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব, মানে অনলাইনত আপোনালোকে কাউন্সিলিং কৰিব লাগিব যে আপুনি কোনটো মানে টিচিং এডুকেশ্যন ইনষ্টিটিউটত আপুনি প্ৰিফাৰেঞ্চ 1 প্ৰিফাৰেঞ্চ 2 এনেকৈ দিব। আপোনাৰ যদি 2খন আছে ডিষ্ট্ৰিক্টত এনেকুৱা মানে টিচিং এডুকেশ্যন ইনষ্টিটিউট 2খন বা কিছুমানৰ 3খন বা কিছুমান তাতকৈ বেছি আছে বা কিছুমানৰ হয়তো এখনো আছে, আপুনি চিলেক্ট কৰিব লাগিব। আৰু কাট অফ ৱাইজ যদি আপোনাৰ মাৰ্কছটো টিকি যায় ফাৰ্ষ্ট ৰাউণ্ডতে আপুনি এলটেড হৈ যাব, আৰু যদি অকণমান মাৰ্ক কম থাকে তেন্তে আপোনালোকৰ ছেকেণ্ড ৰাউণ্ড যিটো কাউন্সিলিং হ'ব তাৰপিছত আপোনালোকৰ তাতে নামটো আহি যাব। নেক্সট যদি তাৰপিছত ছিট থাকে তাৰপিছত নেক্সট থাৰ্ড কাউন্সিলিং, এনেকৈ কাউন্সিলিং হৈ থাকিব। তাৰপিছত ইয়াতে স্পট এডমিশ্যন হ'ব একেবাৰে শেষত। গতিকে ইয়াতে কাট অফ কিমান যায় সেই হিচাপে ইয়াতে কেটেগৰী ৱাইজ থাকিব। ইয়াতে ছায়েন্সৰ বাবে কম থাকে ছিট, 30% ছিট থাকে, আৰু যিসকল আৰ্টছ আছে তেওঁলোকৰ বাবে 70% ছিট থাকে, আৰ্টছ বা বাকী ষ্ট্ৰীমৰ কেণ্ডিডেটৰ বাবে। চ' আপুনি ইয়াতে কিমান মাৰ্কছ স্ক'ৰ হৈছে নিশ্চয়কৈ কমেণ্ট কৰি জনাবচোন। অতি সোনকালে ইয়াতে কাউন্সিলিংটো ষ্টাৰ্ট হৈ যাব, আৰু সকলো প্ৰচেছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। গতিকে আপুনি যদিহে প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে আপুনি নিশ্চয়কৈ ন'টিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো ইমানেই আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, আৰু নিজৰ স্ক'ৰ আপুনি কিমান কৰিব পাৰিছে সেইটো নিশ্চয়কৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। থেংক ইউ।